মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আজি আমি কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ত থকা এক্টিভিটিটো। আহাচোন চাওঁ এক্টিভিটিৰ অৰ্থাৎ কাৰ্যৰ প্ৰথমতে দিয়া কথাখিনিত কি কৈছে। তোমালোকৰ প্ৰথম কাৰ্যটো দিয়া হৈছে ষষ্ঠ শ্ৰেণীৰ পৰা। ষষ্ঠ শ্ৰেণী তোমালোকে এটা পাঠ পাইছিলা 6 নম্বৰ আমাৰ চৌপাশৰ পৰিৱৰ্তন। তাৰ ওপৰত ভিত্তি কৰি তোমালোকক এটা কাৰ্য দিয়া হৈছে। এতিয়া চাওঁচোন আহা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু আমাৰ চাৰিওফালে ঘটি থকা পৰিৱৰ্তন কিছুমান লক্ষ্য কৰিছানে? যেনে গুটিৰ পৰা গছ হোৱা, আকৌ গছৰ পৰা ফুল ফল হৈ পুনৰ গুটি হোৱা, লোদ মামৰে ধৰা, কণমানি কেঁচুৱা এটা ক্ৰমান্বয়ে ডাঙৰ হৈ অহা ইত্যাদি। এই পৰিৱৰ্তনসমূহ বুজিবৰ বাবে তলৰ ক্ৰিয়াকলাপ কেইটা নিজে কৰি চোৱাচোন। নোৱাৰিলে ডাঙৰৰ সহায় ল'বা। আমাক এতিয়া এটা ক্ৰিয়া দিছে অৰ্থাৎ কাৰ্য। সেই কাৰ্যটোত আমাক কি কৰিবলৈ দিছে? এখন কাগজ লোৱা। কাগজখন নকটাকৈ ভাঁজ কৰি তোমাৰ ইচ্ছামতে যিকোনো আকৃতিলৈ পৰিৱৰ্তন কৰা, যেনে নাও, ফুল, ত্ৰিভুজ, টুপি ইত্যাদি। এইবাৰ পুনৰ ভাঁজবোৰ খুলি দিয়া। কাগজখন পুনৰাই আগৰ অৱস্থালৈ আহিলনে? উত্তৰটো হ'ব কাগজখন পুনৰ আগৰ অৱস্থালৈ আহিল। আমি এখন কাগজে নাও, ফুল নকটাকৈ কাগজখন আমি যিমানটো ব্যৱধানৰ লওঁ, যিমান ডাঙৰ বা সৰু লওঁ, সেই কাগজখন যদি আমি নিচিঙাকৈ যিকোনো বস্তু বনাওঁ, নাও, ফুল বা বেলেগ ধৰণৰ বস্তু, তেতিয়া কি হয়, যেতিয়া আমি ভাঁজবোৰ খুলি দিওঁ সেই কাগজখন আকৌ সেই বস্তুটোৰ পৰা পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। সেইটোকে সুধিছে যে যেতিয়া আমি নাও, ফুল, ত্ৰিভুজ, টুপি ইত্যাদি বনোৱাৰ পিছত যেতিয়া কাগজখনৰ ভাঁজবোৰ খুলি দিম, কাগজখন একেই হৈ থাকিবনে কাগজখনৰ পৰিৱৰ্তন হ'ব? উত্তৰটো হ'ব কাগজখন পুনৰ আগৰ অৱস্থালৈ আহিল। প্ৰথমতে তোমালোকে কাগজখন বনোৱাৰ আগতে যেনেকুৱা হিচাপে লৈছিলে তেনেকুৱা অৱস্থালৈ ঘূৰি আহিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে। এইবাৰ কাগজখন জ্বলাই দিয়া। কাগজখন কিহলৈ পৰিৱৰ্তন হ'ল? যেতিয়া আমি এখন কাগজ জ্বলাই দিওঁ, কাগজ বুলিয়ে নহয় যিকোনো বস্তু আমি যেতিয়া জুই লগাওঁ সেই বস্তুটো কিহলৈ পৰিৱৰ্তন হৈ যায়? জ্বলি ছাইলৈ পৰিৱৰ্তন হৈ যায়। উত্তৰটো তোমালোকে লিখিবা, জ্বলাই দিয়া কাগজখন ছাইলৈ পৰিৱৰ্তন হ'ল। তাৰ পিছৰ প্ৰশ্নটো চোৱা কি দিছে। এই পদাৰ্থৰ ভিতৰৰ পৰা পুনৰ কাগজখন পোৱা সম্ভৱনে? কি পদাৰ্থৰ কথা কৈছে? আমি যে কাগজখন জ্বলাই দিয়াৰ পিছত ছাই পালোঁ, সেই ছাইখিনি পুনৰ কাগজলৈ পৰিৱৰ্তন কৰিব পৰা যাবনে? এইটো অসম্ভৱ কথা, সম্ভৱ নহয়। কাগজখনত যেতিয়া আমি ত্ৰিভুজ, টুপি আদি বনাম, ভাঁজবিলাক খুলি দিলে সেই ত্ৰিভুজ, টুপি পুনৰ কাগজখনলৈ পৰিৱৰ্তন হ'ব। কিন্তু যেতিয়া আমি এখন কাগজ জ্বলাই দিম, জ্বলাই দিয়া কাগজখনৰ পৰা আমি কি পাম? এটা নতুন পদাৰ্থ ছাই পাম। সেই ছাইখিনি পুনৰ কাগজলৈ পৰিৱৰ্তন কৰিব পৰা নাযাব। সেইটো কাৰণে উত্তৰটো তোমালোকে লিখিবা, এই পদাৰ্থবিধৰ পৰা পুনৰাই কাগজখন পোৱাটো সম্ভৱ নহ'ল। কাৰণ আমি নতুন পদাৰ্থ পালোঁ ছাই, আৰু সেই ছাইখন পুনৰ কাগজলৈ আমি ঘূৰাই নিব নোৱাৰোঁ। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৰিব দিছে। এতিয়া কেইটামান শুকান বুট মাহ লোৱা। বুটকেইটা এৰাতি তিয়াই থৈ পাছদিনা এটা পাত্ৰত টুকি ঢাকি ৰাখা। 2 দিনৰ মূৰে মূৰে বুটখিনি লক্ষ্য কৰা আৰু পৰিৱৰ্তনসমূহ লিখি ৰাখা। যেতিয়া আমি প্ৰথমতে বুটখিনি তিয়াম, তেতিয়া কি হ'ব? প্ৰথম দিনাখন ৰাতি তিয়াই যদি আমি পিছদিনাখন চাওঁ, যেতিয়া গোটা বুটটো থাকিব শুকান বুট, সেইটো চাইজটো সৰু থাকিব আৰু বহুত হাৰ্ড হ'ব, টান। আৰু প্ৰথম পৰ্যবেক্ষণটো আমি কি কৰিম? সেই বুটবিলাক, টান বুটবিলাক কি হ'ব? কোমল হৈ ফুলি উঠিব আৰু আকাৰটো কি হয়? অলপমান ডাঙৰ হয়। বুট মাহখিনি ফুলিছে লিখিবা। তাৰপিছত যেতিয়া আমি তৃতীয় দিনা দ্বিতীয় পৰ্যবেক্ষণ কৰাৰ পিছত আমি দেখা পাম যে সেই ফুলি ওলা বুটখিনিৰ পৰা গজালি মেলিছে। তাৰপিছৰটো চোৱা। তৃতীয় পৰ্যবেক্ষণ 5ম দিনত গজালিৰ পৰা সৰু সৰু পাত ওলাইছে। প্ৰথমতে কি হ'ল? বুটখিনি কোমল হ'ল, তাৰপিছত ফুলি উঠা বুটখিনিৰ পৰা গজালি ওলালে। এতিয়া কি হৈছে? গজালিৰ পিছত গজালিৰ পৰা সৰু সৰু পাত ওলাইছে। তাৰপিছত সুধিছে যে তুমি এইখিনিৰ পৰা পুনৰাই শুকান বুট পাব পাৰিবানে? গজালিৰ পৰা সৰু সৰু পাত ওলালে মানে এটা বুট এজোপা বুট গছলৈ পৰিৱৰ্তন হ'ল। আমি এতিয়া সেই শুকান বুটটো এই গজালিটোৰ পৰা পাম জানো? এতিয়া নাপাওঁ। এইখিনিৰ পৰা পুনৰাই শুকান বুট পাব নোৱাৰোঁ।
পিছৰ প্ৰশ্নটো চোৱা ওপৰৰ এই তিনিটা ক্ৰিয়াকলাপ পৰ্যবেক্ষণ কৰি কি পাৰ্থক্য দেখিলা চমুকৈ লিখা আমি কি পালো আকৃতি পৰিৱৰ্তন হৈছে 2 নম্বৰটো পালো আমি কি নতুন পদাৰ্থৰ উৎপন্ন হৈছে তাৰ পিছত চোৱা আৰু এটা কাৰ্য দিছে সেই কাৰ্যটোত কি দিছে উপৰোক্ত ক্ৰিয়াকলাপ তিনিটাৰ পৰা আমি শিকিলো যে কিছুমানৰ পৰিৱৰ্তনমুখী অৰ্থাৎ পৰিৱৰ্তন হোৱাৰ পিছতো আগৰ অৱস্থালৈ ঘূৰাই পাব পাৰি আনহাতে কিছুমান পৰিৱৰ্তন বিপৰীতমুখী নহয় অৰ্থাৎ পৰিৱৰ্তন হোৱাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই পাব নোৱাৰি আমি ওপৰৰ কথাখিনিৰ পৰা এইটোৱে বুজিলো যে আমি কিছুমান পদাৰ্থ ব্যৱহাৰ কৰাৰ পিছতো সেই পদাৰ্থটো পুনৰ ঘূৰাই পাওঁ কিন্তু কিছুমান বস্তু বা পদাৰ্থ আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰ সেইটো ঘূৰাই নাপাওঁ নতুন এটা পদাৰ্থৰ সৃষ্টি হয় এটা তলৰ তালিকাখনত হয় আৰু নহয় এদি তোমালোকক কি কৰিব কৈছে লিখিব দিছে এতিয়া চোৱা কেঁচা কল এটা পকি গ'ল এটা কেঁচা কল যেতিয়া পকি গ'ল পকা কলটো আকৌ কেঁচা কৰিব পাৰি জানো নোৱাৰি হেতু কাৰণে কি হ'ব উত্তৰটো নহয় তাৰ পিছত চোৱা মাটিৰে ৰঙলাও কল আপেল তৈয়াৰ কৰা আমি মাটিৰে ৰঙলাও আপেল কল সাজিলো সজাৰ পিছত যেতিয়া আমি সেই ৰঙলাও কল আপেল বিলাক ভাঙি দিম তেতিয়া কি পাম আমি পুনৰ মাটি পাম হেতু কাৰণে ইয়াৰ উত্তৰটো হ'ব হয় তাৰ পিছত চোৱা চাউলৰ পৰা ভাত প্ৰস্তুত কৰা হয় কিন্তু আমি ভাতখিনিৰ পৰা পুনৰ চাউলটো ঘূৰাই নাপাওঁ হেতু কাৰণে হ'ব নহয় গাখীৰ দৈত পৰিণত কৰা গাখীৰৰ পৰা দৈ হয় কিন্তু দৈৰ পৰা আমি গাখীৰ পুনৰ নাপাওঁ হেতু কাৰণে কি হ'ব নহয় কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুত কৰা হয় কিন্তু গুড়ৰ পৰা আমি কুঁহিয়াৰডাল পাব নোৱাৰো হেতু কাৰণে উত্তৰটো হ'ব নহয় পানী বৰফ হোৱা পানীৰ পৰা বৰফ হয় বৰফ গলি আকৌ পুনৰ পানী হয় হেতু কাৰণে এটো উত্তৰটো কি হ'ব হয় তাৰ পিছত চোৱা মম এডাল জ্বলি যোৱা যেতিয়া এডাল মম জ্বলি যায় জ্বলি যাওঁতে কি হয় মমখিনি জ্বলি যোৱা মমখিনি ফুটাডালহে জ্বলে কিন্তু বাগৰি বাগৰি মমখিনি তলত গুট খাই আমি জ্বলি যোৱা এডাল মমৰ পৰা পুনৰ মমখিনি পাওঁ হেতু কাৰণে কি হ'ব হয় তাৰ পিছত চোৱা কাঠ বাঁহৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা যেতিয়া আমি কাঠ আৰু বাঁহৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰোঁ তেতিয়া সেই পদাৰ্থটো পৰিৱৰ্তন নহয় বস্তুখিনি কাঠ আৰু বাঁহৰে হৈ থাকে নতুন এটা বস্তুলৈ পৰিৱৰ্তন নহয় হেতু কি হৈছে হেতু কাৰণে কাঠ আৰু বাঁহ যেতিয়া আমি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰোঁ সেই সামগ্ৰীটো কিহৰ সামগ্ৰী হৈ থাকে কাঠ আৰু বাঁহৰে সামগ্ৰী হৈ থাকে বেলেগ বস্তুৰ সামগ্ৰী নহয় হেতু কাৰণে উত্তৰটো হ'ব হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নখিনি উত্তৰ লিখি ৰাখিবা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ